Hey guys, welcome back to my YouTube channel Himasi Gogol আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া মানুহ ঘৰলৈ আহিছো। মানুহ ঘৰৰ পৰা ষ্টাৰ্ট কৰি দিছো আৰু আজি কিন্তু কি কৰোনো চাই থাকিব। বহি আছো এতিয়া আমি দুইজন ফটো মাৰিব বুলি মই দি হাঁহি ফটো মাৰিব বুলি আহিছে তাই বোলে হাঁহি দেখাইছে। বহি কৈ নাছিছো ঘৰলৈ আহিলো। ভণ্টি থাকি আহিলে তাই মানে কাম এটা ওলালে বেজি দিব লাগে বোলে সেই ঘৰৰ মানুহ মানে বেজি দিব লাগে বেজিটো দি পিনি আহিব। এতিয়া মই বাকী কামখিনি আছে ঘৰত কৰি লওঁ। ঘৰলৈ আহি পালোহি। এতিয়া মায়ে এইফালে হেৰি কৰি আছে কি কয় পিঁয়াজ গুচাই আছে এইফালে পাকঘৰত কি হ'লনো চাওঁ। পাকঘৰত মানে কি এইফালে কিবা বনাব চাগে মাছৰ তৰকাৰী। এয়া এইফালে কি বনালে নাজানো। মই এতিয়া ভাবিছোঁ গাহৰি চুঙাত দিয়া গাহৰি বনাম। এতিয়া মানে কি কৰোঁ মই গাহৰি চুঙাত দিম যে তো সেইটো কাৰণে কেইখিলামান সৰিয়হ আগ লৈ যাওঁ। এয়া ঘৰৰে সৰিয়হ ঘৰতে কৰিছে লৈ যাওঁ দিলে মানে ভাল লাগিব খাই। ছিঙি ল'লোঁ। এয়া বেছিকিলা নাই ছিঙিম অলপমান ছিঙিছোঁ আৰু এতিয়া ধুই লওঁগৈ ধুনীয়াকৈ। এইফালে আমাৰ টমি চুঙাত গোটাই লৈছোঁ। এতিয়া গাহৰি লৈছোঁ গাহৰি আছে সৰিয়হ নিমখ পিঁয়াজ চব লৈছোঁ তোমাৰ নহ'ব জলকীয়া ভোট জলকীয়া। এতিয়া মাংস পিছত সৰু কৰি ল'ম মছলা আকৌ দিয়ে আনিছোঁ চিকেন মছলা। এনেকৈ চুঙাত দি খাইছে নাই বাৰু গাহৰি চবেই খাইছে এনেই টেষ্টি লাগে খাই। মই গাহৰি মাংস এনেকৈ চুঙাত দি খাই চবতকৈ বেছি ভাল পাওঁ আৰু পুৰি খাই। গাহৰিটো বইল কৰি লোৱা মই গাহৰিটো বইল কৰি দিছোঁ। আৰু এইফালে চুঙা পাতি দিলোঁ জুইত। এতিয়া হোৱালে অপেক্ষা কৰি থাকোঁ আৰু। এয়া মই চুঙাৰ পৰা উলিয়ালোঁ ধুনীয়া আছে চুপ খাবলৈ বহুত টেষ্টি হৈছে। খাই আছে ময়ো এপিচ খাই দিওঁ। ধুনীয়া লাগিছে ন এইটো কি বৰ টেষ্টি সৰিয়হ। এতিয়া মায়ে কি কি বনালে চাওঁ। মায়ে কি বনালে চাই লওঁ ৰ'ব। এয়া মায়ে গাহৰি কবি আৰু গাহৰি বনাইছে। এয়া মাছ ভাজি মাছৰ জোল। এয়া আৰু এতিয়া খাব খবৰ আমাৰ মিটুকত দিব লাহেকৈ হৈছে। এইফালে আমাৰ আইতা বহি আছে আমাৰ গ্ৰেণ্ড মাদাৰ বহি আছে ইফালে খাব হ'ব অকণমান পিছত আৰু খাম। মিটুকতটো দিয়া হ'ব মিটুকতটো দিয়াৰ পিছত আৰু খাম আৰু। এয়া মিটুকত দিবলৈ মাছৰ জোল গাহৰি তাৰপিছত এয়া কচু দাইল নহয় এয়া কাঠ আলু দাইল এয়া ভাত। ভাত পানী খাই হ'ল। এতিয়া আমি মানে দুইজনীয়ে ৰিলছ বনাম। তাই আহিব ওলাই আছে ৰিলছ বনাম। পিন্ধি লৈছোঁ ধুনীয়াকৈ। এইটো হাইনেক এটা পিন্ধিছোঁ বেলেগ একো নাই আৰু হাইনেক এটা পিন্ধিছোঁ
এখন পিন্ধিছোঁ, মেখেলাখন পিন্ধিছোঁ, হৈ গৈছে। হাঁহে চিঞৰি আছে। ফটো মাৰি হৈ গ'ল আমাৰ। এতিয়া আমি এফালে ওলাই যাওঁ, বিহু খাবলৈ যাওঁ মাহীহঁতৰ ঘৰলৈ। আৰু এইজনী আহি আছে, ফটোবোৰ মই আপোনালোকক দেখুৱাই দিম বাৰু। মাহী ঘৰ আহি পাই গ'লোহি, ৰাস্তা কিনাৰতে মাহীহঁতৰ ঘৰ। এই মাহীহঁতৰ ঘৰ পালোহি, আহি বহি আছোহি। মাহীয়ে বনাই আছে ভাত। পলালে আমাক সাবস্ক্ৰাইব কৰি দিব দেই। বাৰ্বি বাইদেউ মাহী ঘৰত আহি পিনি ভাত খাবলৈ বহিলো। নেখাওঁ বুলি কৈছো, তাই জোৰ জবস্তি বহাই দিছে। আমাৰ এতিয়া এইবোৰ আলহী, এইটো মাহী ল'ৰা, এইজনী বাৰ্বি। ঘৰলৈ লৈ আনিলো আমাৰ ঘৰলৈ ভাতটো খাবলৈ। আলহী নাথাকে, খালি যাবগে, ভাত পানী খুৱাই আৰু পঠিয়াই দিম আৰু। এতিয়া আমি গাহৰি পুৰি পুৰি খাই আছো। ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'বোৰ মৰম দিব আপোনালোকে। তো আজিলৈ বাই বাই।